নমস্কাৰ, মই আজি এটি তেল পিঠা বা মালপোৱা পিঠাৰ ৰেচিপি লৈ আহিছোঁ। আহকচোন চাওঁ মইনো কেনেকৈ বনাইছোঁ। এয়া মই অলপ আৱৈ চাউলৰ পিঠাগুড়ি লৈছোঁ, যিটো ভাত খোৱা চাউল হয়, আৰু অলপ গুড় মই গলাই থৈছিলোঁ পানীত। আৰু এতিয়া এয়া গুড়ৰ পানীৰে এইদৰে অলপ অলপকৈ দি পিঠাখিনি মই হাতেৰে মঠি লৈছোঁ। এয়া দেখিছে নহয়। আৰু এয়া দেখিছে নহয়, পিঠাখিনি কিমান ধুনীয়া এটা ভুৰভুৰণি উঠিছে। এইদৰে মই হাতেৰে মঠি ল'লোঁ। আৰু ইয়াত মই লং ইলাচি গুড়ি অলপ দি দিছোঁ। লং ইলাচি গুড়ি দিলে পিঠাটো খাবলৈ ভাল হয়, খুব ধুনীয়া এটা গোন্ধ আহে। আৰু ইয়াত দেখিছে নহয়, পিঠাখিনি কিমান ধুনীয়াকৈ ফুট উঠিছে। এইদৰে ফুট উঠিলে পিঠাখিনি খুব জোখত হয়, পিঠাটো খুব কোমল হয়। আৰু এয়া দেখিছে নহয়, এইটো জোখতে মই ৰাখিছোঁ পিঠাখিনি। এয়া দেখিছে নহয়, এইটো জোখতে মই পিঠাখিনি ৰাখিছোঁ। এয়া দেখিছে কিমান ধুনীয়া এটা ভুৰভুৰণি উঠিছে। আৰু কেইঘণ্টামান সময়ৰ কাৰণে মই ঢাকি ৰাখি দিম। আৰু এতিয়া কেইঘণ্টামান সময় থোৱাৰ পাছত মই পিঠাকেইটা পুৰিম। মই ইয়াত কোনো বেকিং চ'ডা ব্যৱহাৰ কৰা নাই। আৰু এতিয়া মই গেছত এখন কেৰাহী পাতি ইয়াত মই ৰিফাইন তেল ব্যৱহাৰ কৰিছোঁ। আৰু কোনো বেকিং আৰু চ'ডা ব্যৱহাৰ নকৰাকৈ, কোনো ৰং মই ব্যৱহাৰ নকৰাকৈ বনাইছোঁ। যিহেতু বেকিংটো আমাৰ স্বাস্থ্যৰ কাৰণে বেয়া হয়, সকলোৱে আমি জানো, ভাল নহয় যিহেতু। এয়া দেখিছে নহয়, কিমান ধুনীয়াকৈ বেকিং নিদিয়াকৈ কিমান ধুনীয়াকৈ পিঠাকেইটা মোৰ ফুলি উঠিছে। এয়া দেখিছে নহয়, খুব ধুনীয়াকৈ ফুলি উঠিছে। বিহু বুলিয়েই নহয়, অন্য আমি কাজ সকাম বা আলহী আহিলে বা ঘৰত চাহ কাপৰ লগত আমি বনাই খাব পাৰোঁ। এয়া দেখিছে নহয়। যিহেতু বজাৰৰ মিঠাইবিলাক বা পিঠা কিমান বেকিং ব্যৱহাৰ কৰে, স্বাস্থ্যৰ কাৰণে ভাল নহয়, আমি সকলোৱে জানো। আমি ঘৰতেই এয়া দেখিছে নহয়, কিমান ধুনীয়াকৈ ফুলি উঠিছে। আমি কোনো বেকিং ব্যৱহাৰ নকৰাকৈ আমি এইদৰে চাহকাপৰ লগত ধুনীয়াকৈ বনাই খাব পাৰোঁ। এয়া দেখিছে নহয়, স্বাস্থ্যসন্মতভাৱে এয়া প্ৰতিটো পিঠাই মোৰ খুব ধুনীয়াকৈ ফুলি উঠিছে। এয়া দেখিছে নহয়। আৰু যদি আপোনালোকে মোৰ এই ৰেচিপিবিলাক ভাল পায়, যিবিলাক মোৰ নতুন ভিউৱাৰ্ছ, ছাবস্ক্ৰাইব কৰিব, লাইক আৰু শ্বেয়াৰ কৰিব, আৰু কমেণ্ট এদিও কৰিব। এয়া দেখিছে নহয়, প্ৰতিটো পিঠাই খুব ধুনীয়াকৈ ফুলি উঠিছে। যদিও মই একেবাৰে সাধাৰণভাৱে বনাইছোঁ, তথাপিতো খুব ধুনীয়া হৈছে পিঠাকেইটা, আৰু খুব কোমলো হয়, আৰু খাবলৈ খুব জুতি লগা হয়। প্ৰতিটো পিঠাই ফুলি উঠিছে। এয়া দেখিছে নহয়, প্ৰতিটো পিঠাই ফুলিছে। এয়া মই গোটেই পিঠাখিনি পুৰা নাই, কেইটামান পিঠাহে আপোনালোকলৈ লৈ আহিছোঁ। এয়া দেখিছে নহয়, পিঠা হৈ গৈছে মোৰ। কেইটামান পিঠাহে পুৰিছোঁ, আৰু বাকীখিনি মই পাছত পুৰিম। এয়া দেখিছে নহয়, কিমান ধুনীয়া হৈছে।